তো হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলে জাপি ব্লগলৈ মানে আজি বৰ্তমান মানে বহুত দিন হৈ গ'ল মোৰ মোবাইলটো মানে বেয়া এটা কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ মানে আজি একদম মানে বহুত ভাল লাগিছে মোবাইলটো যে পাই গ'লোঁ এতিয়া পূৰা মজাকৈ ভিডিঅ' আপলোড দিব পাৰিম আৰু মানে একদম মানে জুপিয়াই মোৰ তত নাই মানে গাটো আৰু মানে বহুত দিন হৈ গ'ল আৰু বেয়াও লাগিছে ভিডিঅ' দিব নাই পোৱা মানে বহুত কিবা কিবি লাগিছে আৰু ইয়াতে আৰু মাছ এটি মাৰিছে এইটো আমাৰ পংকজ আৰু এইবিলাক বহি আছে টেঙা টেঙা আৰু সেইফালে আমাৰ দাদাই মানে মাছ মাৰি আছে এইটো মাছ আছে নাই নাই কিমান নাই মাছ খাই দিওঁ কিমান পালে কেনেকুৱা মাছ পালে একদম বৰালি মাছ তামাম ওলাই কম ইয়াত দেখাই বালিবোটা মাছ তামাম মাছ পুলি পুৰা খাবি নেকি আজি তই আজি মুখত দিব লাগিব দেই মুখত দিব লাগিব খাব কাৰণে তই আৰু মানে মই লৈ আনিম আমি চেপুৰা দিম আৰু দেই একদম বৰালি মাছ বৰালি একদম 5টামান আছে কিন্তু বৰালিকেইটা পোৱাটো বহুত টান মানে দেই একদম বহুত টান ইয়াত বৰালি মাছ তামাম আছে আৰু সেইফালে এটা পুখুৰী আছে আৰু এইফালে এটা পুখুৰী এইটো মাজতে আলিটো দিছিলে আৰু নতুনকৈ খহি গ'লগৈ আৰু ঘৰে মানে পুৰা জাতীয় পতাকা মানে লগাই থৈছে আৰু আজি হ'ল 14 আগষ্ট আৰু কালিকে আছে 15 আগষ্ট কালিকে ধামাকা ভিডিঅ' হ'ব আৰু বালিকা টাইপৰ মানে সেইফালে যাম আমাৰ এইফালে আছে সেই পিছলে মানে তাতে যাম আৰু ডাঙৰ বজাৰখন দেখামগৈ আৰু সৰু বজাৰ ইমান ডাঙৰ নহয় টাউনতকৈ মানে অলপ 7% হ'ব আৰু এনেকুৱা বজাৰ তাৰে মাছ হৈছে এদাই জালখন লাগি দিলে নো সেইটো চাহ কেনে পোৱালি নামাৰিছে দেখিছে নাই জোক কামিব দেই চাবি জোক সোমাই যাব জোক কামিলে জোক আমি আগতে মানে এনেকৈ আৰু দেই একদম লেংটা পেংটাকৈ মানে একদম গা ধুওঁ আৰু এনেকুৱা পুখুৰীবিলাকত একদম পিঠি বহল কৰি দিয়ে মাহ দি আহি মেলি ধুলাই দি দিয়ে আৰু একদম লেংটা পেংটাই গা ধুওঁ লেংটা পেংটাই পঠাই পলাই যাওঁগৈ কেনেকুৱা হেৰিবিলাক কথা আজি ভাবিলে কিন্তু মনটো কেনেকুৱা লাগি যায় বাৰু একদম মানে নকওঁ তামাম মানে গা চা ধুই মেলি কিমান ফূৰ্তি লাগিছিলে কিন্তু আজিকালি সেইবিলাক ধুব মন নাযায় গা চা ধুব মন লেতেৰা পানী দেখিলে মানে খোজাও বুলি কিনে লেতেৰা সময় নাযায় যে সেইকাৰণে কওঁ এই আৰু এতিয়া হেৰি মাছ এনেই দুটামান মাছ লৈ যাম পকেটত ভৰাই কিনে ভাতকেইটা খামগৈ দেই কিন্তু চাই থাকিব স্কিপ নকৰিব কিন্তু দেই স্কিপ কৰিলে মানে বজাৰ চজাৰ এইবিলাক দেখি নাপাব মাজে মাজে যিকোনো বস্তু দেখিলে মানে দি দিওঁ ধামাকা টাইপ চাই থাকিব আৰু চৰকাৰে কৰি দিব দেই হৈ যাব আৰু মানে আৰু যাম আৰু মইতো চাইকেলখন ল'বগৈ লাগিব চাইকেলখন লৈ পিনে 4টা বজাত গৈ আহোঁ আৰু কালিকি 15 আগষ্ট যে সেই বক্সটো মোৰ বনাব দিছিলোঁ সেই বক্সটো মানে আনিব যাম আৰু এতিয়া যাওঁ মানে ৰ'দটো বহুত ৰ'দ দিছে কোলা হ'লে মানে ছোৱালী পচন্দ নাখাব নহয় সেইকাৰণে অলপ আজি মুখতো অলপ গাখীৰ চাখি ক্ৰীম লগালোঁ আজি বোলে বগা দেখিছে না একদম বগা লাগিছে পাই নাই ধুনীয়াকৈ ল'ৰাটো দেই A few moments later আনিলোঁ বন্ধুসকল মই মানে মোৰ লগৰ দুখত এতিয়া পালোহি কিন্তু বজাৰত নাযাওঁ এতিয়া মানে কি হ'ল অলপ আন্ধাৰমৰীয়া হৈ গ'ল বজাৰৰ ওচৰতে চাই লওঁ ইয়াক লগ ধৰি চাওঁ যদি যাম বুলি সি যাম বুলি কয় তেনেহ'লে যাম আৰু এতিয়া এইটো চম্পূৰ্ণৰ ঘৰত আহিছোঁ চম্পূৰ্ণ ওলাই অহা নাই আৰু মোৰ একচুৱেলি কেমেৰাটো কি হৈ গ'ল ডিছপ্লে চেঞ্জ কৰোঁতে মানে কেমেৰা অলপ ঘোলা হৈ গ'ল আগতকৈ বহুত ক্লিয়াৰ নহয় মানে অলপ বেয়া হৈ গ'ল হ'লেও মানে চেষ্টা কৰি আপোনালোকে সহায় কৰক যদি পিছলৈ যদি আগুৱাই যাওঁ তেনেহ'লে ভাল মোবাইলত বনাব পাৰিম তেতিয়া বেলেগৰ নিচিনা GoPro ভাল কেমেৰা কোৱালিটি তাৰপিছত এই চম্পূৰ্ণ আৰু ইয়াৰ আমাৰ এতিয়া ক'লৈ যোৱা বজাৰ চাইডে যাওঁ নেকি এইয়া ই যাম বুলি কৈছে তেনেহ'লে বজাৰ চাইডে আপোনালোকক দেখাম বুলি কৈছে তেনেহ'লে বজাৰখনো দেখাই আহিম এনেকৈ ফুলুককৈ তেনেহ'লে বোলো গৈ থাকোঁ ৰাস্তাই কথা পাতি গাড়ী মানে মোৰ লগতে বজাৰখন চাওঁ চাইকেলত আৰু এইডোখৰ খোজকাঢ়ি আৰু তাৰপিছত চাইকেলত অলপ লগ পাম আকৌ অকল এয়া হ'ল এইটো চম্পূৰ্ণ ঘৰৰ আগফালে থকা ৱাটাৰ ছাপ্লাই এইটো তাৰপিছত আৰু দেখাম আপোনালোকক আৰু ইয়াতে চম্পূৰ্ণহঁতৰ মন্দিৰটো বাথৌ মন্দিৰ লৈ আপোনালোকে দেখিব পাইছে মানে চম্পূৰ্ণ ঘৰৰ ওচৰতে আৰু বেছি দূৰ নহয় আৰু চম্পূৰ্ণ ৰাস্তা বহুত ইয়াত মানে অলপ খেলি মেলি লাগিব এদিনাকৈ অহা মানুহবিলাকৰ মানে কোনফালে ৰাউণ্ড টাইপৰ তাৰপিছত আমি এতিয়া এইফালে যাওঁ এইফালে আহিব পাৰে সেইটো ছাইডৰ পৰা আৰু এতিয়া আমি এইফালে যাওঁ গৈ থাকোঁ ব'লক ৰাস্তাত ঘৰটোৰ পৰা বজাৰখনলৈ বেছি দূৰ নহয় অলপহে দূৰ খোজকাঢ়ি অলপ আহিব পাৰিলোঁ হয় আমি মানে লগত ঠেকেচনি খাই চাইকেলতে ভাল লাগে যে আৰাম আৰু আমাৰ চম্পূৰ্ণক অলপ কষ্ট দি আহিছোঁ
এতিয়া আৰু গৈ আছোঁ লাহে লাহে ৰাস্তাটো অলপ পুৰণা হৈ গ'ল বহুত দিনীয়া ৰাস্তা অলপ শিলগুটি ওলাই গ'লগৈ মানে আগতে পকাই আছিলে কিন্তু এতিয়া বৰ্তমান বেয়া হৈ গ'লগৈ এইখনে বজাৰখন আৰু জোনাক পাইছোঁগৈ বজাৰখনৰ ওচৰত লাইজল থাকে ইয়াতে বজাৰখন থুলুক থুলুককৈ দেখাম কিন্তু অলপ লাজো লাগে ছোৱালীজনীও বহুত দেখা পাম কিন্তু লাজটো কৰিব নালাগে একচুৱেলি লাজ কৰিলে ক'ত সফল হ'ব নোৱাৰিম নহয় সেইকাৰণে বলক আৰু লাহে লাহে গৈ থাকোঁ আৰু মানুহৰ ৰিয়েকশ্যনবিলাক ভিডিঅ'বিলাক আজিকালি ৰিয়েকশ্যনবিলাক বেলেগ টাইপৰ দিয়ে মানে ইউটিউবাৰ বোলে অলপ বজাৰখনৰ ওচৰত পাওঁগৈ তাৰপিছত দেখাওঁ ফাইনেলি এনেকৈ আহিম বুলি কিনে পাব ইয়াতে দোকান এখন ইয়াতে পুখুৰী দোকান পাব আৰু বহুত জোনাক হৈ গ'ল এই ঘৰতে আৰু ইয়াতে এইখনে আৰু বজাৰখন আৰু হোটেলে বহুত আছে মই আগতে হোটেলখনতে বহুত বস্তু খাইছিলোঁ মানে এতিয়া চাওঁ একো বহুত বজাৰখন দেখাওঁ অলপ ঘূৰি মেলি কিনে অলপ খোজকাঢ়ি নহয় অলপ এনেকৈয়ে চাইকেলত বহি আৰু এইফালে মাছ বজাৰ আছে এইফালে মাছ বজাৰ আৰু এইফালেও চাইডে দোকান বা এইখনে কৈ ভৈৰৱপুৰ দোকান মানে বজাৰ তাৰ ইয়াতে দোকানবিলাক এনেকৈ বহুত দোকান চাইকেল দোকান আছে ডক্টৰ ফাৰ্মাচী মানে সৰু সুৰা বজাৰ আৰু এখন সৰু সুৰা বুলি নহয় ইয়াতে বহুত মানুহ আমাৰ টাউনত নগৈ মেলি কিনে ইয়াতে বহুত বস্তু আৰু বহুত কাম কৰিব মানে বেমাৰ চেমাৰ চাব আহে আৰু তো এয়া আৰু চম্পুদাই কি বজাৰ কৰিছে আৰু ভিক্স চিক্স কিবাকি লৈ লৈছে আৰু এইফালে এইখনে বজাৰখন এনেকৈ গৈ এইফালে বহুত দীঘল বজাৰখন কিন্তু সৰু মৰুকৈ ভিডিঅ'ত সৰু মৰু দেখিবই আৰু বহুত ডাঙৰ বজাৰখন আৰু দেখাই যাম আপোনালোকক এনেকৈ চাই থাকিব কিছুমান যোনবিলাক মানে বজাৰখন দেখাই দিম আৰু কি বস্তু চব পোৱা যায় এভৰিথিং মানে তো বলক চাই থাকক এই পাণ নিলে পাণ এই চব্জি লেলে চব্জি আৰু এইফালে হ'ল মাছ বজাৰ চব্জি বজাৰ মাংস বজাৰ আৰু ইয়াতে আমাৰ দুৰ্গা পূজা পাতে ইয়াতে তাৰপৰা ষ্টাৰ্টিং কৰিলে মানে ইয়াতে বহুত মানে বস্তু পোৱা যায় সৰু সৰু কাম ইয়াতে কৰা হয় আমি বিশেষকৈ দূৰলৈ টাউনলৈ নাযাওঁ ইয়াতে চাইকেল মাৰি নহ'লে খোজকাঢ়ি আহি ইয়াতে সৰু সুৰা কামবিলাক কৰিলোঁ আৰু এনেকৈ বজাৰখন আৰু বিশেষ বেলেগ দেখাব নোৱাৰিলোঁ মানে সৰু সুৰা মানে ইউটিউবাৰ সেইকাৰণে অলপমান ভালকৈ দেখাব নোৱাৰিলোঁ হ'লেও মানে অলপমান চেষ্টা এটা কৰিলোঁ আৰু মানে ছোৱালীজনীকে অলপ চালোঁ তাৰপিছত বন্ধুসকল ইমানে আৰু আজিলৈ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বিশেষ শ্বেয়াৰ কৰি দিব